মিছ কৃষ্ণাক্ষী বৰুৱা, মই সম্পূৰ্ণ জ্ঞাত। এতিয়া যে তোমাৰ চহৰত মোৰ প্ৰৱেশ নিষিদ্ধ। তাৰপিছতো কিন্তু আঁতৰি নাহোঁ। নীলাজৰ দৰে সদায় চেষ্টা চলাই যাম তোমাৰ চহৰত এবাৰ ভুমুকি মৰাৰ। কেনেবাকৈ যদি ধৰা পৰোঁ, তুমিতো কৈ দিবা চাগে এওঁক মই চিনি নাপাওঁ বুলি। ক'লে ক'বা দিয়া, তেনেকুৱা হ'লেও কথা হ'ব তোমাৰ লগত। প্ৰতিবাদমুখৰ হৈ পৰিব তোমাৰ চহৰ, চাৰিওফাল গুঞ্জৰিত হ'ব। বিনা অনুমতিত কৃষ্ণাক্ষী বৰুৱাৰ চহৰত প্ৰৱেশ এজন দুৰ্বৃত্তৰ ধ্বনিৰে। তাৰপিছত মোক হাজিৰ কৰাব আদালতত। তোমাৰ পক্ষত তোমাৰ আপোনবোৰ, মোৰ পক্ষত শূন্যতা। মোৰ দুখ কি সুধিব, তুমি কৈ দিবা বিনা অনুমতিত মোৰ চহৰত প্ৰৱেশ বুলি। মোক সুধিব, ইয়াত আপোনাৰ কিবা ক'ব লগা আছে নেকি? মই তোমাৰ ফালে চাই নীলাজৰ দৰে হাঁহিম আৰু কম, সেইটো কোৱা সকলো সঁচা বুলি। খন্তেকীয়া মৌনতা ভাঙি কাঠৰ হাতুৰি কোব তিনিটাই কঁপাই তুলিব আদালতৰ চৌপাশ। লগত অৰ্ডাৰ, অৰ্ডাৰ, অৰ্ডাৰ। দোষীক যাবৰ জীৱন কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰক মুক্তি। হাতুৰি কোবকেইটা যেন মোৰ বুকুতে লাগিব। লাগিলেও লাগক দিয়া, তাৰ বিনিময়ত হ'ব তোমাৰ চহৰত মোৰ চিৰস্থায়ী ঠিকনা। তুমি জিকিবা, বিজয়সূচক হাঁহিটি ওঠত লৈ গুচি যাবা, আৰু মই নেদেখা হোৱালৈ চাই ৰম তোমাক। যদিও মই তোমাৰ শুভাকাংক্ষী, তথাপি কিন্তু অপৰাধীহে হ'ম। হ'লেও হ'ম দিয়া, এনেকৈ হ'লেওতো তোমাৰ চহৰতে ৰম। চাৰি দেৱালৰ মাজত বন্দী হৈ কেতিয়াবা হাঁহিম, মাজে মাজে চকুলো থাকিম, মন গ'লেই গাম। আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা।